বেজবৰুৱাদেৱ, তোমাৰ জহতেই আমাৰ হাতত হেজাৰ কলম, হেজাৰ কবিতা আৰু অলেখ গল্প, উপন্যাস, সাধুকথা আৰু ৰম্য ৰচনাৰ দিগন্তমুখী যাত্ৰা। শক্তিশালী জাতিৰ সমৃদ্ধিশালী সাহিত্য, এয়া যেন তোমাৰ অঘোষিত শ্লোগান আছিল। সেয়ে তোমাৰ কাপেৰে নিগৰিছিল চিৰচেনেহী মোৰ ভাষা জননী। ভাষা সাহিত্যৰ বাবে তোমাৰ উৎসৰ্গিত জীৱন যৌৱন আৰু বিৰামহীন সংগ্ৰামৰ ৰ'দ কাছলিতে মেটমৰা অসমীয়া সাহিত্যৰ শৌৰ্য বীৰ্য। অসমীয়া সাহিত্যৰ বিজয় তিলক যেন তোমাৰ তেজৰ আন এটা নাম। ক্ৰমবিকাশ আৰু ৰূপান্তৰৰ বাটেৰে আধুনিক অসমীয়া সাহিত্যৰ যি স্বকীয়তা আৰু নন্দনতাত্ত্বিক গুণগ্ৰাহিতা, তাৰ মূলতে তোমাৰ সবল নেতৃত্ব, দায়িত্ববোধ, কৰ্তব্যনিষ্ঠা, দেশপ্ৰেম আৰু ভালপোৱা। সেইবাবেই তুমি সাহিত্যৰথী আৰু জগত সভাই জনাকৈ আধুনিক ভাষা সাহিত্যৰ মহান কাণ্ডাৰী। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম। বিশ্ব সাহিত্য চহকী কৰিবলৈ আমাৰো আছে শৌৰ্য বীৰ্য। পিতামহ, নতুন পুৰুষে কথা দিলোঁ তোমাক, অসমীয়া ভাষা সাহিত্যৰ অক্ষয় বন্তি জ্বলি থাকিব চিৰদিন চিৰকাল।